বছৰে ঠিক কৰিছিলোঁ যে জ্ঞান চেৰাং বিথাংখীৰ অধীনত 5,000 কৰি দুখীয়া ল'ৰা ছোৱালীক প্ৰত্যেকটো সমষ্টিৰ পৰা 200কৈ আমি প্ৰত্যেক বছৰে দি যাম আৰু 2 বছৰত আমাৰ 9,000, 18,000 দিয়া হ'ল। যোৱা বছৰত আমি 9,200 দিছোঁ। এই আজিৰ তাৰিখত আমাৰ 10টা সাব ডিভিজনত সকলো সাব ডিভিজনতে দিয়া হৈছে প্ৰত্যেকটো সমষ্টিৰ ল'ৰা ছোৱালীসকলক মাতি পেলাই আৰু সেইটো কিছুমানক ডেমি চেক দিয়া হ'ব আৰু বাকীখিনি একাউণ্টত অলৰেডি 2টা বজাত চবৰে একাউণ্টত এই পইচাটো ডিপজিট হৈ যাব। এইটো বহুত বেছি পইচা নহয়, কিন্তু আমি দেখিছোঁ যে গাঁৱত অলপ পইচাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীবিলাকে কিবা ড্ৰেছ একযোৰা লাগে কিনিব লাগে, কিবা কলম লাগে, কিবা লাগে, সেইবিলাকৰ কাৰণে অলপ যাতে সহায় হয় এইখিনি কাম আমি আগবঢ়াইছোঁ। আৰু তেনেকুৱাই আমি আৰু আমাৰ অঞ্চাই বিথাংখী আছে, তাতো 9,200 ভেণ্ডৰবিলাক, কোনোবা পিঠা বিক্ৰী কৰা, কোনোবা বজাৰত চব্জি বিক্ৰী কৰা দুখীয়া আমাৰ পৰিয়ালবিলাকক আমি 5,000 অনুদান দিওঁ, তাতে অলপ যাতে সহায় হয়। আৰু এটা আছে ৰোগ নিৰ্মল বিটিআৰ, তাত আমাৰ ৰোগীসকলৰ কাৰণে 5,000কৈ, তাতেও আমি 9,200 মানে দিয়াৰ কাৰণে ঠিক কৰিছোঁ। তো এতিয়া বড়োলেণ্ডত বৰ্তমান যিটো আমাৰ চৰকাৰ আছে, আমি চাইছোঁ যে আগৰ সময়ত কোনোবা ৰাইজক পলিটিক্স কৰাৰ নামত খুটা এমুঠা দিছিলে, কাৰোবাৰ দা এখন কুঠাৰ এখন তেনেকুৱা দিছিলে। তো খুটা এমুঠা দি এটা পৰিয়াল কিবা এটা কৰিম বুলি কৰিব নোৱাৰে, কিন্তু 5,000 টকা পালে সি কিবা এটা কৰিব পাৰে। তো সেইকাৰণে 5,000 টকাটো আমি দিয়া ঠিক কৰিছোঁ। আৰু যিবিলাক ছেল্ফ হেল্প গ্ৰুপ আছে প্ৰত্যেক বছৰে 25,000কৈ আমি এই বছৰ 3,800 ছেল্ফ হেল্প গ্ৰুপক 25,000 কৰি দিবলৈ গৈ আছোঁ। সেইটো 3,800 ছেল্ফ হেল্প গ্ৰুপে পাব। ইয়াৰ লগে লগে আমি যিটো আছে আমাৰ মন্দিৰবিলাক, গাঁৱে গাঁৱে মন্দিৰ আছে, তো সেইটো আলাৰী বিথাংখী বুলি পেলাই তাত মন্দিৰবিলাকক 2 লাখ কৰি আমি অনুদান দিবলৈ গৈ আছোঁ, য'ত নেকি তেখেতসকলে মন্দিৰবিলাক নিৰ্মাণ কৰিব পাৰিব, থানচালিবিলাক। আৰু লাইভলিহুড মিছনত আমি প্ৰায় 62 কৰোৰৰ WPT ডিপাৰ্টমেণ্টৰ পৰা লাইভলিহুড মিছন এটা বনাইছোঁ। আৰু তাত বিভিন্ন ট্ৰেইনিং, বিভিন্ন স্কিল ট্ৰেইনিং, এগ্ৰ' ছেক্টৰত কাম কৰা, হেণ্ডলুমত কাম কৰা, বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল সৰু সুৰা ইণ্ডাষ্ট্ৰি খোলা, তেনেকৈ বিভিন্ন আঁচনি আমি হাতত লৈছোঁ। মূল কথাটো হৈছে যে বড়োলেণ্ডত যি এটা পিছ প্ৰচেছটো আহি গ'ল, এটা ষ্টেবিলিটি আহি গ'ল, এতিয়া অৰ্থনীতি উন্নয়নৰ কাৰণে আমি কিছুমান আঁচনি হাতত ল'বলৈ আৰম্ভ কৰিছোঁ। চ' সেই অৰ্থনীতি উন্নয়নৰ কাৰণে সকলোৱে আজি বিচাৰিছে যে বড়োলেণ্ড অঞ্চলত এটা दावबायारिफोरनि थाखाय मोनसे गोजोनथाव खौरां। मार्केट रङिया रेल स्टेशननि साखाथियाव केसिके मार्केट थानाय हरि मन्दिर लांगोनायाव गोदानै आरबाजै हटेल बेखेवबाय। बे आरबाजै हटेलाव गोबां बर'नि जानाय बायदि रोखोमनि ओंखाम ओंख्रिफोरखौ जानो हागोन। दावबायारि नोंथांमोना रङिया ओनसोलाव दावबायफैयोब्ला रङिया रेल स्टेशननि साखाथियाव थानाय आरबाजै हटेलाव हाबनानै बोथिसे ओंखामजों गोजोनै जालांनो हागोन। हरि मन्दिरनि लांगोनायाव थानाय आरबाजै हटेलाव हाबफैनानै ओंखाम, रुथि, फर्टा, साहा आरो फास्टफुड बायदिखौ जाफैनो खावलायदों। लोगोसे नोंथांमोना अर्डार खालामना दोनहरनो गोसो जायोब्ला थोंजोङै 9893850913 आरो 7635885652 जानबुं नम्बराव फोनांजाब खालामनो हागोन।